প্ৰথমতে মই আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়া আজি অসমৰ কেবিনেট মন্ত্ৰী তেখেতলৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আজি UPPL যিটো 6th ষষ্ঠ ফাউণ্ডেশ্যন দিৱস বা প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ আৰু তেখেতৰ যিটো এটা ভিজন আছিলে যে বড়োলেণ্ড অঞ্চলটোত শান্তি স্থাপন কৰিব লাগে, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক একেলগে লৈ পেলাই আগবাঢ়ি যাব লাগে, এই অঞ্চলৰ এটা সুশাসন গঢ়ি তুলিব লাগে, গণতান্ত্ৰিক যিটো মূল্যবোধ ইয়াত থাকিব লাগে, এই গোটেই কথা লৈ পেলাই এটা ৰাজনৈতিক সংগ্ৰামত আজিৰ পৰা 6 বছৰ আগত নামি পৰিছিলে আৰু আজি আহি পেলাই UPPL ইয়াত ৰুলিং পাৰ্টি হ'বলৈ সক্ষম হৈছে, অসম চৰকাৰৰ অংশীদাৰ হ'বলৈ সক্ষম হৈছে। তো এই দীঘলীয়া জাৰ্নিত আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াই যিটো নেতৃত্ব দিলে মই তেখেতক প্ৰথমতে কংগ্ৰেচুলেশ্যন দিছোঁ আৰু UPPLৰ কাম কৰোঁতে যিসকলে বিভিন্ন কাৰণত আজি তেখেতসকলে স্বৰ্গবাসী হ'ল তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি UPPL দলে BTCৰ শাসনৰ যন্ত্ৰ চম্ভালাৰ লগে লগে BJP আৰু আমাৰ গণসুৰক্ষা পাৰ্টিৰ লগত ইয়াত আমাৰ এটা গধুৰ দায়িত্ব আহি পৰিছে। ইমান বছৰৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ হোৱা নাছিলে, সেই আশা আকাংক্ষাটো আমি পূৰণ কৰিব লাগিব। ইয়াত শিক্ষাৰ সমস্যা আছে, ইয়াত যাতায়াতৰ সমস্যা আছে, ইয়াত এমপ্লয়মেণ্টৰ সমস্যা আছে, যে ইয়াত মানে সংস্থাপন নাই, ইয়াত এগ্ৰিকালচাৰৰ সমস্যা আছে, কৃষিৰ সমস্যা আছে। সকলো সমস্যাৰে ভৰপূৰ আমাৰ বড়োলেণ্ড অঞ্চল আৰু সেই সমস্যাখিনি যিটো গেপ হৈ আছে সেইটো ফুলফিল কৰিবৰ কাৰণে আমাক স্পেচিয়েলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আসামৰ পৰা সহায় লাগিব আৰু ইয়াৰ লগতে আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজৰো মানুহবিলাকৰ মানসিকতাটো সলনি হ'ব লাগিব। ইয়াত অহা অফিচাৰবিলাকে অলপ কৰ্মমুখী হ'ব লাগিব, ইয়াত আমাৰ ৰাজনীতি অৰাজনীতিক সকলো শ্ৰেণীৰ মানুহ অলপ কৰ্মমুখী হ'ব লাগিব আৰু এণ্টি ছ'চিয়েল যিবিলাক এক্টিভিটি চলি আছে, ড্ৰাগ মদ ভাং যিবিলাক আছে, ইয়াৰ পৰা আমি অলপ দূৰত আহিব লাগিব আৰু বিশেষকৈ আজি কাউন্সিল লেভেলৰ পৰা ব্লক লেভেললৈ যিখিনি শাসন যন্ত্ৰ আছে সেইখিনি দুৰ্নীতিমুক্ত হ'ব লাগিব আৰু এইখিনি কৰিবৰ কাৰণে এতিয়া নতুনকৈ গঠন হোৱা চৰকাৰখনে আমি চেষ্টা কৰি আছোঁ। যোৱা চৰকাৰে আমাক এটা উপহাৰ দি গৈছে, 3000 কোটি টকাৰ এটা ধাৰ লাইবিলিটি আমাৰ ওপৰত জাপি থৈ গৈছে। এই লাইবিলিটিখিনি আমি নাইকিয়া কৰিব লাগিব আৰু ইয়াৰ পিছত আমাৰ বড়োলেণ্ড অঞ্চলখন ভাৰতবৰ্ষৰ কোনো এটা উন্নত অঞ্চলৰ নিচিনাকৈ, অসমৰ কোনো এটা উন্নত অঞ্চলৰ নিচিনাকৈ আমাৰ অঞ্চলটো আগুৱাই লৈ যাব লাগিব আৰু ইয়াৰ কাৰণে কিছুমান চাইণ্টিফিক প্লেনিঙৰ দৰকাৰ হয় আৰু সেই চাইণ্টিফিক প্লেনিংবিলাক আমি এতিয়া কৰিবলৈ গৈ আছোঁ। আমি বড়োলেণ্ড এটা শিক্ষা নীতি আমি কৰিবলৈ গৈ আছোঁ, য'ত যোৱাকালি 10টা বজাৰ পৰা আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল প্ৰথমতে মই আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়া আজি অসমৰ কেবিনেট মন্ত্ৰী তেখেতলৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আজি UPPL যিটো 6th ষষ্ঠ ফাউণ্ডেশ্যন দিৱস বা প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ আৰু তেখেতৰ যিটো এটা ভিজন আছিলে যে বড়োলেণ্ড অঞ্চলটোত শান্তি স্থাপন কৰিব লাগে, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক একেলগে লৈ পেলাই আগবাঢ়ি যাব লাগে, এই অঞ্চলৰ এটা সুশাসন গঢ়ি তুলিব লাগে, গণতান্ত্ৰিক যিটো মূল্যবোধ ইয়াত থাকিব লাগে, এই গোটেই কথা লৈ পেলাই এটা ৰাজনৈতিক সংগ্ৰামত আজিৰ পৰা 6 বছৰ আগত নামি পৰিছিলে আৰু আজি আহি পেলাই UPPL ইয়াত ৰুলিং পাৰ্টি হ'বলৈ সক্ষম হৈছে, অসম চৰকাৰৰ অংশীদাৰ হ'বলৈ সক্ষম হৈছে। তো এই দীঘলীয়া জাৰ্নিত আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াই যিটো নেতৃত্ব দিলে মই তেখেতক প্ৰথমতে কংগ্ৰেচুলেশ্যন দিছোঁ আৰু UPPLৰ কাম কৰোঁতে যিসকলে বিভিন্ন কাৰণত আজি তেখেতসকলে স্বৰ্গবাসী হ'ল তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি UPPL দলে BTCৰ শাসনৰ যন্ত্ৰ চম্ভালাৰ লগে লগে BJP আৰু আমাৰ গণসুৰক্ষা পাৰ্টিৰ লগত ইয়াত আমাৰ এটা গধুৰ দায়িত্ব আহি পৰিছে। ইমান বছৰৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ হোৱা নাছিলে, সেই আশা আকাংক্ষাটো আমি পূৰণ কৰিব লাগিব। ইয়াত শিক্ষাৰ সমস্যা আছে, ইয়াত যাতায়াতৰ সমস্যা আছে, ইয়াত এমপ্লয়মেণ্টৰ সমস্যা আছে, যে ইয়াত মানে সংস্থাপন নাই, ইয়াত এগ্ৰিকালচাৰৰ সমস্যা আছে, কৃষিৰ সমস্যা আছে। সকলো সমস্যাৰে ভৰপূৰ আমাৰ বড়োলেণ্ড অঞ্চল আৰু সেই সমস্যাখিনি যিটো গেপ হৈ আছে সেইটো ফুলফিল কৰিবৰ কাৰণে আমাক স্পেচিয়েলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আসামৰ পৰা সহায় লাগিব আৰু ইয়াৰ লগতে আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজৰো মানুহবিলাকৰ মানসিকতাটো সলনি হ'ব লাগিব। ইয়াত অহা অফিচাৰবিলাকে অলপ কৰ্মমুখী হ'ব লাগিব, ইয়াত আমাৰ ৰাজনীতি অৰাজনীতিক সকলো শ্ৰেণীৰ মানুহ অলপ কৰ্মমুখী হ'ব লাগিব আৰু এণ্টি ছ'চিয়েল যিবিলাক এক্টিভিটি চলি আছে, ড্ৰাগ মদ ভাং যিবিলাক আছে, ইয়াৰ পৰা আমি অলপ দূৰত আহিব লাগিব আৰু বিশেষকৈ আজি কাউন্সিল লেভেলৰ পৰা ব্লক লেভেললৈ যিখিনি শাসন যন্ত্ৰ আছে
সেইখিনি দুৰ্নীতিমুক্ত হ'ব লাগিব আৰু এইখিনি কৰিবৰ কাৰণে এতিয়া নতুনকৈ গঠন হোৱা চৰকাৰখনে আমি চেষ্টা কৰি আছোঁ যোৱা চৰকাৰে আমাক এটা উপহাৰ দি গৈছে ৩,০০০ কোটি টকাৰ এটা ধাৰ লাইবিলিটি আমাৰ ওপৰত জাপি থৈ গৈছে এই লাইবিলিটিখিনি আমি নাইকিয়া কৰিব লাগিব আৰু ইয়াৰ পিছত আমাৰ বড়োলেণ্ড অঞ্চলখন ভাৰতবৰ্ষৰ কোনো এটা উন্নত অঞ্চলৰ নিচিনাকৈ অসমৰ কোনো এটা উন্নত অঞ্চলৰ নিচিনাকৈ আমাৰ অঞ্চলটো আগুৱাই লৈ যাব লাগিব আৰু ইয়াৰ কাৰণে কিছুমান সাইণ্টিফিক প্লেনিঙৰ দৰকাৰ হয় আৰু সেই সাইণ্টিফিক প্লেনিংবিলাক আমি এতিয়া কৰিবলৈ গৈ আছোঁ আমি বড়োলেণ্ড এটা শিক্ষা নীতি আমি কৰিবলৈ গৈ আছোঁ য'ত যোৱাকালি 10টা বজাৰ পৰা আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল অলৰেডি প্ৰস্তুত হৈ আছোঁ তাত আমাৰ বেছি অসুবিধা নাই কাৰণ আমাৰ অসম চৰকাৰ আমাৰ চৰকাৰ চলি আছে কাউন্সিলত আমাৰ চৰকাৰ আছে আমি নতুনকৈ কাম কাজ আৰম্ভ কৰিছোঁ ৰাইজে পৰিৱৰ্তন বিচাৰিছে তো সেইকাৰণে উপনিৰ্বাচনটো খুব ডাঙৰ এটা আমাৰ কাৰণে কঠিন এটা কিবা হ'ব এইটো মই নাভাবোঁ হয় কিছুমানে কৈছে যে এনেকুৱা হ'ব পাৰে কিন্তু মই ভাবিছোঁ যে এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে সকলো জাতি ধৰ্ম একেলগে যোৱাটো বিচাৰিছে যোৱা চৰকাৰখনে ভেদাভেদ সৃষ্টি কৰি বিভিন্ন হিংসাত্মক পৰিৱেশত চৰকাৰ চলাইছিলে আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ সকলৰ লগত জাতি জনগোষ্ঠীৰ লগত মিলি আমি আগবাঢ়ি যাব বিচাৰিছোঁ গতিকে উপনিৰ্বাচনটো আমাৰ কাৰণে কঠিন এটা নিৰ্বাচন হ'ব মই তেনেকৈ নাভাবোঁ CBI যিটো একশ্যন ল'ব লাগে তাত আমাৰ কোনো ডিমত নাই নট অনলি লাফিকুল যিমানখিনি ইয়াত ঘোটালা হৈছে মাৰ্ডাৰ হৈছে কিলিংছ হৈছে ইয়াৰ প্ৰত্যেকটোৰে এটা একশ্যন হ'ব লাগে মই সেইটো বিচাৰোঁ কাৰণ মানৱ সমাজটো শান্তিপ্ৰিয় এটা সমাজ মানৱ জাতিটো শান্তিপ্ৰিয় এটা জাতি আৰু সেই মানৱ জাতিৰ মাজত কোনোবাই আহি পেলাই যিটো বিশৃংখল এটা ভাবুকি সৃষ্টি কৰে সেই সকলক যদি দমন কৰিব নোৱাৰে মানৱ জাতিটো চিৰদিনৰ কাৰণে এটা ডাঙৰ সমস্যাত ভুগিব লগা হয় যোৱা বছৰৰ পৰা বছৰ ধৰি আমাৰ ইয়াত বিভিন্ন অস্ত্ৰ শস্ত্ৰ জনজনীৰ কাৰণে কিমানখিনি আমি পিছ পৰি গ'লোঁ গতিকে এইখিনি সময়ত CBI NIA যোনে নহওক কিয় সকলোকে মই একশ্যন ল'বলৈ আহ্বান কৰিছোঁ